নমস্কাৰ, মোৰ নাম জিতু বৰগোহাঁই। মই বৰহাট ভৱানীপ্ৰসাদ বৰুৱা শুৱনি মহাবিদ্যালয়ৰ ষষ্ঠ ষান্মাসিকৰ এজন ছাত্ৰ। লগতে মহাবিদ্যালয়ৰ NSS গোট অৰ্থাৎ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ এজন সদস্য। আমি ইতিমধ্যে গম পাইছোঁ যে সমগ্ৰ বিশ্বতেই কৰোণা ভাইৰাছ বিয়পি পৰিছে। লগতে এই ভাইৰাছে ভাৰতবৰ্ষতো আতংকৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছে। আমি জানো যে কৰোণা ভাইৰাছক প্ৰতিৰোধ কৰিবৰ কাৰণে আমি সঘনাই হাত ধুব লাগে আৰু এই হাত ধোৱাৰ কেইবাটাও কৌশল বা পদ্ধতি আছে আৰু এই পদ্ধতিকেইটানো কি সেইকেইটা মই এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ আগত দেখুৱাব বিচাৰিছোঁ। ইতিমধ্যে মই দেখুওৱা হাত ধোৱাৰ যি কৌশল, এই কৌশলকেইটা হয়তো আপোনালোকে বুজি পাইছে। আপোনালোকে সকলোৱে অৱগত হৈছে যে সমগ্ৰ বিশ্বত কৰোণা ভাইৰাছে আতংকৰ সৃষ্টি কৰিছে। গতিকে আমি সকলোৱে সজাগ হ'ব লাগিব আৰু ইয়াক প্ৰতিৰোধ কৰিবৰ কাৰণে আমি সঘনে হাত ধুব লাগিব, মাস্ক পৰিধান কৰিব লাগিব, সামাজিক দূৰত্ব বজাই ৰাখিব লাগিব। যিহেতু ভাৰতবৰ্ষত ইতিমধ্যে ব্যাপকভাৱে কৰোণা ভাইৰাছ বিয়পি পৰিছে, বহুতো লোক আক্ৰান্ত হৈছে আৰু বহুতো লোক মৃত্যুমুখত পৰিছে। অসমতো ইতিমধ্যে 32জন কৰোণা ভাইৰাছত আক্ৰান্ত হৈছে। গতিকে আমি সজাগ হ'বলৈ হ'ল। আমি প্ৰতিজন ছাত্ৰ, প্ৰতিজন আমি NSS ভলণ্টিয়াৰ, প্ৰতিজন আমি ভাৰতীয় নাগৰিকে কৰোণা ভাইৰাছৰ বিৰুদ্ধে যুঁজিবৰ কাৰণে আমি সকলোৱে সজাগ হ'ব লাগিব। নিজেই প্ৰথমতে সজাগ হ'ব লাগিব, তাৰপিছত আমি সমাজৰ প্ৰতিজন ব্যক্তিক সজাগ কৰিব লাগিব। যিহেতু ইতিমধ্যে বিভিন্ন সংবাদ মাধ্যম বা অন্যান্য বা অন্যান্য যিবিলাক হেল্থ অৰ্গেনাইজেশ্যন আছে, সেই অৰ্গেনাইজেশ্যনবিলাকে ইতিমধ্যে বহুতো তথ্য প্ৰচাৰ কৰিছে। সেইসকলৰ উপৰিও আমি প্ৰতিজন ছাত্ৰই মিলি আমি সমাজখনত কিছুমান সজাগতামূলক এনেধৰণৰ বাৰ্তা আমি প্ৰেৰণ কৰি আমি যাতে কৰোণা ভাইৰাছক প্ৰতিৰোধ কৰিব পাৰোঁ, তাৰ কাৰণে আমি সদায় চেষ্টা কৰি যাব লাগিব। লগতে এই ভিডিঅ'টো যিহেতু মই মহাবিদ্যালয়ক প্ৰতিনিধিত্ব কৰি বাৰ্তা প্ৰেৰণ কৰিম, সেয়েহে আমাৰ মহাবিদ্যালয়ৰ আৰু কেইজনমান ভলণ্টিয়াৰে মোলৈ বাৰ্তা প্ৰেৰণ কৰিছে। তেখেতসকলেনো কি বাৰ্তা প্ৰেৰণ কৰিছে আহক। নমস্কাৰ, মই সুৰুজ তামুলী, বৰহাট কলেজৰ ছাত্ৰ। আহক আমি সকলো নতুন প্ৰজন্মই কৰোণাৰ হকে যুঁজ দিওঁ আৰু সকলো ৰাইজ ঘৰতে থাকক, সুৰক্ষিত থাকক আৰু নিজেও বাচক, সমাজখনকো বচাওক। ষ্টে হোম, ষ্টে ছেফ। নমস্কাৰ, মই শ্ৰী সুমিত তাঁতী। মই বৰহাট ভৱানীপ্ৰসাদ বৰুৱা শুৱনি মহাবিদ্যালয়ৰ এজন ছাত্ৰ। আৰু আপোনালোকে গম পাইছেই, কৰোণা ভাইৰাছ COVID-19 এই ভাইৰাছটোৱে সমগ্ৰ বিশ্বৰ লগতে ভাৰতবৰ্ষতো এটা মহামাৰীৰ ৰূপ লৈছে। গতিকে ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ আমি সজাগ হ'ব লাগিব আৰু আপোনালোকে ছ'চিয়েল ডিষ্টেঞ্চটো মেইনটেইন কৰক, আপোনালোকে মাস্ক পৰিধান কৰক, সঘনাই হাত ধুই থাকক, বিনা কাৰণত ঘৰৰ পৰা ওলাই নাযাব। ষ্টে হোম, ছেভ লাইফ। থেংক ইউ। নমস্কাৰ, মোৰ নাম শ্ৰীমতী সুচাংকী বৰুৱা। মই বৰহাট ভৱানীপ্ৰসাদ বৰুৱা শুৱনি মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ দ্বিতীয় ষান্মাসিকৰ এগৰাকী ছাত্ৰী আৰু NSS গোটৰ এগৰাকী সদস্যা। বৰ্তমান বিশ্বত কৰোণা ভাইৰাছে এক মহামাৰীৰ ৰূপ ধাৰণ কৰিছে। এই মহামাৰীক প্ৰতিৰোধ কৰিবৰ কাৰণে আমি বিভিন্ন ধৰণৰ সাৱধানতা অৱলম্বন কৰিব লাগিব আৰু এই সাৱধানতাসমূহ অৱলম্বন কৰি আমি নিজৰ লগতে সমাজখনকো সুৰক্ষিত কৰিব লাগিব।
সেয়েহে আমি প্ৰতি মুহূৰ্ততে হাত ধুই পৰিষ্কাৰ পৰিচ্ছন্নভাৱে থাকি বাহিৰলৈ ওলাই গ'লে মাস্ক পৰিধান কৰিব লাগিব আৰু আমি এই নিয়মসমূহ এনেদৰে মানিব লাগিব। তেতিয়াহে আমি এই মহামাৰীক প্ৰতিৰোধ কৰিব পাৰিম। ধন্যবাদ।